এফালে শাটাৰিঙৰ কামটো হৈ গৈছে আৰু শাটাৰিং খুলি দিয়াও হৈছে। এইবিলাক অলমোষ্ট কামখিনি হৈ আহিছে। Hello viewers, good morning. A very warm good morning to you all. মই এতিয়া আহিছোঁ এনেকুৱা এটা ঠাইত য'ত আপোনালোকে এটা নেদেখা বস্তু বৰ্তমানলৈ হয়তো হ'ব পাৰে দেখাব বিচাৰিছোঁ, আৰু সেইটো হৈছে আমাৰ গুৱাহাটীৰ ফুটনাথৰ অঞ্চলৰ যিটোখন ব্ৰিজ ষ্টাৰ্টিং পইণ্ট বুলি কোৱা হ'ব, সেই ষ্টাৰ্টিং পইণ্টটো দেখাবলৈ মই ইয়াত আহিছোঁ। আপোনালোকে মোৰ পিছফালে দেখা পাইছে, এইটো ফুটনাথৰ পৰা মানে গুৱাহাটীৰ পৰা যিটো নৰ্থ গুৱাহাটীলৈ যিখন ব্ৰিজ হ'ব, এই ব্ৰিজখনৰ ষ্টাৰ্টিং পইণ্ট হয় এইটো। তো এই ব্ৰিজখন এনেকৈ গৈ পেলাই আমাৰ মেইন ৰোডত লাগিব, তাৰ পৰা আমি ইয়াত উঠি পেলাই নৰ্থ গুৱাহাটী যাব পাৰিম। আহকচোন অলপমান চাওঁ। এই ব্ৰিজখনৰ পৰাই ডাইৰেক্ট কামাখ্যা পাহাৰৰ বেক চাইডে দেখাও পোৱা যায়। চ' আমি ভাবিছোঁ যে ব্ৰিজখন হোৱাৰ পিছত এটা বৰ ভাল ভিউ এটা ইয়াত পোৱা যাব। ব্ৰিজখনত কেইবাটাও পিলাৰ হ'ব, এইটো পিলাৰ নম্বৰ 3 হয়। কামখিনি চলি আছে। মোটামুটি কাম শেষ হৈ আহিছেই, আৰু ওপৰত মেইন ৰোডৰ ঢালাইবিলাকৰ কাৰণে চাটাৰিং কৰি আছে, আৰু কেইবাটাও চাটাৰিং খুলি দিয়া হৈছে দেখা পাইছে, আৰু 2টামানত চাটাৰিং ষ্টাৰ্ট কৰা হ'ব আৰু। তো এইটো এটা চাটাৰিং হয়, এই চাটাৰিংটো ষ্টাৰ্ট হ'ব। এইখিনি ঢালাই হৈ গৈছে, আমি দেখা পাইছোঁ ছাইডৰ পৰা, আৰু এইটো মষ্ট প্ৰবেবলি হৈ যোৱাৰ পিছত খুলি দিয়া হ'ব। এনেকৈ পাৰ্ট বাই পাৰ্ট কামবিলাক কৰি থকা হৈছে। আৰু মই এতিয়া আছোঁ পিলাৰ নম্বৰ 6, আৰু দেখা পাইছে সেয়া পিলাৰ নম্বৰ 7ৰ মাজত। আৰু এইখিনি জেগাত ওপৰৰ যিখিনি কাম হৈ গৈছে দেখা পাইছে চাগে, ওপৰৰ কামটো খুলি দিছে, চাটাৰিং খুলি দিয়া হৈছে, এই পাৰ্টটো হৈ গৈছে। তো আপোনালোকে ইয়াত দেখিব পাৰে যে পিলাৰবিলাক হৈ গৈছে। তো ভিউৱাৰ্ছ, মই এতিয়া আছোঁ পিলাৰ নম্বৰ 12ৰ ওচৰত। এইটো পিলাৰ নম্বৰ 11 হয়, আৰু পিলাৰ নম্বৰ 12ৰ পিলাৰটো হৈ গৈছে। ইয়াত এতিয়া কেপিং ঢালিব, আৰু চাটাৰিঙৰ কাম ইয়াতো আৰম্ভ হ'ব। এইটো হৈছে পিলাৰ নম্বৰ 13। পিলাৰ নম্বৰ 13ৰ পৰা আহি আৰু ইটোৰ পিছন এনেকৈ টাৰ্ণিং লৈ নৰ্থ গুৱাহাটী ফালে আমি গুচি যাব পাৰিম। আৰু এটা পাৰ্ট এইফালে আমি চিধা গৈ ভৰলু নদীৰ ওপৰেদি পাৰ হৈ ভৰলুৰ যিখন পাৰ্ক আছে, আমি পাৰ্কৰ ওচৰত ওলাব পাৰিম। আৰু এইটো বনি আছে, এই ধৰণে গৈ ভৰলু নদীৰ ওপৰেদি পাৰ হৈ আমি ফেঞ্চি বজাৰৰ ওপৰত ওলাব পাৰিম। আৰু এটা পাৰ্ট দেখিছে, এতিয়া দেখা পাইছে আপোনালোকে যে গুৱাহাটীৰ পৰা যিটো ব্ৰিজ আহি গুৱাহাটী পাইছেহি, সেই ব্ৰিজটোৰ পৰা আমাৰ গুৱাহাটীলৈ যিটো লিংক হৈছে, সেইটো পিলাৰ অলমষ্ট কমপ্লিট হৈ গৈছে। এনেকৈ পিলাৰবিলাকৰ কাম চলি আছে, 2-এটা পিলাৰৰ টপ ঢালিব বাকী আছে। চ' এইটো আপোনালোকে আৰু দেখা পাইছে, পিলাৰ নম্বৰ এইটো 22 হয়। এইটো হৈছে পিলাৰ নম্বৰ 23।
এইটো দেখা পাইছে পিলাৰ 24, এইটো পিলাৰ 25 হয়। আৰু ইয়াৰ পৰা মোটামুটি কামখিনি মই ভিতৰৰ পৰাই লৈছোঁ আৰু ওচৰলৈ যোৱা নাই। এইফালে চাটাৰিঙৰ কামটো হৈ গৈছে আৰু চাটাৰিং খুলি দিয়াও হৈছে। এইবিলাক অলমষ্ট কামখিনি হৈ আহিছে। দেখা পাইছে আপোনালোকে, দেখি আছে যে চাটাৰিং খুলি দিয়া হৈছে এতিয়া। আৰু বাকী কেইটামান পোষ্ট বাকী আছে। আৰু ইয়াতে দেখা পাইছে যে পোষ্টকেইটাৰ খালি কেপিংটো বাকী আছে। এইটো হ'লে এইফালে গুৱাহাটী ফালে লাইনটো লাগি যাব, মানে আমাৰ এইটো মাছখোৱাৰ হলটো আছে তাতে লাগি যাব এইটো। আৰু এইদৰে আমাৰ ব্ৰিজখন আহি যিটো ITA হল আছে তাৰ ওচৰত এইটো লেণ্ড কৰিব, মানে এইটোতে এণ্ড পইণ্ট। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু আপডেট পাইছে বুলি ভাবিলোঁ, আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু যদি আপোনালোকে এইদৰে মোৰ ভিডিঅ'বোৰ পাই থাকিব বিচাৰে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।